নমস্কাৰ এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি স্পাইডাৰ প্লেণ্টৰ বিষয়ে কথা পাতিম। এই গছা অৰ্নামেণ্টেলে হয়, গতিকে আমি ঘৰৰ ডেক'ৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। স্পাইডাৰ প্লেণ্ট বিশেষকৈ হেংগিং বাস্কেটতে ভাল দেখি, কাৰণ ইয়াৰ পৰা এনেকুৱা হীৰাৰ দৰে ওলায়, য'ত ইহঁতে নতুন নতুন পাপছ বা নতুন পুলিৰ প্ৰপগেশ্যন কৰে নিজে। আৰু তাৰ লগতে এনেকুৱা বগা বগা সৰু সৰু ফুলো হয়, গতিকে হেংগিং বাস্কেটত এইবোৰ বেছি ধুনীয়া দেখি। আপোনালোকে যেতিয়া স্পাইডাৰ প্লেণ্ট লগাব তেতিয়া চাব যে পাত্ৰটো যাতে দ হয়। যিটো পাত্ৰত বা পটত আপোনালোকে লগায় পটটো দ হয়, কাৰণ ইহঁতৰ শিপাবোৰে মাটিৰ তললৈ গতি কৰে, আৰু যেতিয়া ইহঁতৰ শিপাবোৰ বাঢ়িব তলৰ ফালে ঠাই নাপায়, তেতিয়া ইহঁতৰ এই পাতবোৰ দেখিছেনে কি হৈছে, এইবোৰ হালধীয়া ৰং এটা লগাৰ নিচিনা হৈছে বা মৰহি গৈছে। এইটোৱে চিন যাতে ইহঁতৰ শিপাবোৰে তললৈ ঠাই বিচাৰিছে আৰু পোৱা নাই, গতিকে ইহঁতৰ পাতবোৰ এইদৰে মৰহি গৈছে। গতিকে আপোনালোকে যেতিয়া স্পাইডাৰ প্লেণ্ট লগায় তেতিয়া চাব যাতে ইহঁতৰ পাত্ৰটো দ হয়, আৰু ইহঁতৰ বেছি ৰ'দ পালেও বাৰু ইহঁতৰ কালাৰটো টাৰ্ণ হৈ যায়, গতিকে চেমি চেডি এৰিয়াত ইহঁতক ৰাখিব পাৰে। আৰু স্পাইডাৰ প্লেণ্টৰ প্ৰপগেশ্যনৰ কাৰণে এইদৰে এনেকুৱাকৈ সৰু সৰু পাপছ ওলায়, য'ত শিপাও হয়, গতিকে আপোনালোকৰ বেছি কষ্ট নহয়। এই গছৰ পৰা এই পাপছবোৰ ছিঙি পেলাই ডাইৰেক্ট বেলেগ এটা পটত ৰুই দিব পাৰে বা বেলেগ ঠাইত নি ৰুই দিব পাৰে। এইদৰে সিহঁতৰ বহুত সৰু সৰু পাপছ ওলাইছে, এইবোৰৰ পৰা অসংখ্য পুলি হয় এডাল গছৰ পৰাই। এয়া মই লগাই দিছিলোঁ মাটিত, এই পাপছবোৰ ছিঙি নি তাৰ পৰা হৈছে, আৰু এইদৰে এনেকৈ প্লাষ্টিকৰ পলিথিনতো লগাইছিলোঁ।